হেল্ল' বন্ধুসকল, কেনে আছে আপোনালোক? আশা কৰোঁ আপোনালোক ভালেই আছে। মই ৰাজীৱ বৰা আৰু আপোনালোকে চাই আছে কিয় এৰি গ'লা মোক। আজি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ এটা নতুন লাভ ষ্টৰী। আজি লাভ ষ্টৰীটোৰ নাম হৈছে আধৰুৱা প্ৰেম। প্ৰথমতেতো প্ৰেমৰ আৰম্ভণি হয়, তাৰ পাছতহে ব্ৰেকআপ হয়। ঠিক সেইদৰে ব্ৰেকআপৰ 3 বছৰ পিছত এদিন ল'ৰাটোৱে ছোৱালীজনীক লগ পালে আৰু দুয়োটাই কথা পাতিলে। তো বন্ধুসকল, আহকচোন সিহঁতিনো কি কথা পাতিলে আমিও শুনো। হাই, ভালে আছা? ভালে আছো, তোমাৰ কোৱাচোন? মোৰনো কি, সেই একেই দিন। তুমি এৰি যোৱা দিনাৰ পৰা একেধৰণেই আছোঁ। একো ক'বলৈ নাই তোমাৰ? কিনো ক'ম, ভাবিয়ে পোৱা নাই একো। আগতেচোন অনবৰতে হাঁহৰ গতে পেক পেক কৰিয়ে থাকা। হ'ব নেকি, নিজেহে এনে শান্ত শিষ্টটো আছো। হ'ব, কোনোবাইহে লাঠি লৈ মাৰিবলৈ খেদিছিল পাই। কোনোবাইহে আগতে জোকাই লৈছিলে। কোনোবাই জোকাইছিল যদি মোক কিয় কৈ আছে এতিয়া? কোনোবাই খেদিছিল যদি মোক কিয় শুনাইছা? হ'ব তোমাৰ লগত জানো জিকিব পাৰিছোঁ কেতিয়াবা? দন্দুৰী চালা আৰু নোৱাৰাও। বেটেৰী বান্দৰী মেকুৰী বান্দৰ। ঐ শুনা না, মই তোমাৰ লাইফত আকৌ ঘূৰি যাব বিচাৰিছোঁ। মোক বাৰু তুমি এটা চান্স দিব নোৱাৰানে? মই চব ঠিক কৰি দিম আকৌ। বাদ দিয়া সেইবোৰ। তুমি জানো বাদ দিব পাৰিলা? এতিয়াওতো তুমি মই ক'ত যাওঁ কি কৰোঁ সকলো খবৰ ৰাখা। কিয় তেন্তে মোৰ ইমান খবৰ ৰাখা কোৱা? মোৰ একো ক'বলৈ নাই। অকল তোমাৰ ইগ'। তোমাৰ সেই ইগ'ডালৰ কাৰণে যি হৈছে। মোৰ পৰা একো হোৱা নাই। শুনা, তুমি মোক ফাঁকি দিয়া নাই, তুমি নিজকে ফাঁকি দি আছা। তোমাৰ যদি মোৰ কাৰণে অকণো মৰম ভাল পোৱা নাই আৰু মোক যদি তুমি ভালেই নোপোৱা, তেন্তে আজি এই 3 বছৰ দিনে তুমি কিয় কাকো ভাল পোৱা নাই কোৱা? তুমি মোক ভাল নাপাওঁ ক'লেও মই জানো তুমি মোকেই ভাল পোৱা। নাপাওঁ। তুমি যিমানে কঠোৰ হৈ নেদেখুৱা কিয়, সঁচাটোতো লুকাই নাযায়। মই তোমাক ভাল পাওঁ আৰু পায়ো থাকিম। মই তোমাক তোমাতকৈও ভালকৈ বুজি পাওঁ। ইমান যদি বুজি পোৱাই তেন্তে বাদ দিয়া সেইবোৰ। মোৰ একো ক'বলৈ জানিবলৈ নাই। তুমি কিয় এনেকুৱা কৰি আছা বাৰু? মোকতো তুমি এটা চান্স দি চোৱা প্লিজ। এইটোৱে লাষ্ট চান্স, এটা চান্স দিয়া মোক। Sorry, I can't. ধৰা নিদিও মই তোমাৰ আগত, বুকুৰ মাজতে ভাল পাম। নিবিচাৰো মৰম কোমল পৰশ, মাথো দুচকুৱে চাম। তোমাৰ ইগ'টোক আঁতৰাই এবাৰ ভাবাচোন, এবাৰ প্লিজ। তুমিওতো এতিয়া সুখত নাই। মই তোমাৰ প্ৰতিটো কথাই শুনিম। মই আৰু একো ভুল নকৰোঁ। মনে মনে থাকা আৰু বাৰে বাৰে তুমি কি ইগৰ কথা ক'ব আহিছা? মই কি কৰিছিলো? মাত্ৰ তোমাক ভাল পাইছিলো আৰু সেইটোৱে মোৰ লাইফৰ বিগেষ্ট মিষ্টেক। তোমাৰ ভালৰ বাবে মই তোমাক চেঞ্জ কৰিব খুজিছিলো। তুমি ভালকে পঢ়িলে, চাকৰি কৰিলে তোমাৰ নাম হ'ব, তোমাৰ লাভ হ'ব, তাত মোৰ কোনো স্বাৰ্থ নাছিল। কিন্তু তুমি প্লিজ মোক আৰু দুৰ্বল নকৰিবা। বহুত কষ্টৰে নিজক চম্ভালিছো, মই নোৱাৰো আৰু। প্লিজ মোক এটা চান্স দি চোৱা তুমি। মাত্ৰ এবাৰ মোৰ কাষলৈ উভতি আহা তুমি। চুপ থাকা। ক'লো নহয় মোৰ তোমাক অলপো প্ৰয়োজন নাই। তোমাক ভাল পাওঁ, কিন্তু মইহে পাওঁ, তাত তুমি পাব লাগিব বুলি কোনো কথা নাই। তোমাৰতো ব্ৰেকআপ বুলি ক'লে ভাল নোপোৱা আৰু লাভ ইউ বুলি ক'লে ভাল পোৱা হৈ যায়। কিন্তু মোৰ সেইটো নহয়। 3 বছৰৰ ভাল পোৱাক মই অকলেই জীয়াই ৰাখিম।
তুমি লগত থাকা নাথাকা ডাজ নট মেটাৰ গুড বাই ফৰ এভাৰ তো বন্ধু বান্ধৱীসকল ষ্টৰিটো কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা ঘণ্টা বটনটো দবাবলৈ নাপাহৰিব